Hi guys, welcome back to my YouTube channel JUNAKI Vlogs. JUNAKI Vlogger পৰা আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। Guys, কেইদিন ধৰি আমাৰ অসমত কি চলিছে মানে মই গমেই নাপাওঁ। আমাৰ হিমন্ত মামাই দুটা কথা কৈছিল। তাৰে কথা লৈ মানে অসমত কি তুলপাৰ লগাই দিছে, এতিয়া কি তুলপাৰ চলি আছে আপোনালোকে তো গমেই পায় নিশ্চয়। আজিকালি আৰু ফেচবুকত যোৱা নাযায়। মানে ফেচবুকত যোৱাৰ লগে লগে হে নিউজ আর কি কৰিব উপায় নাই এতিয়া। মানে আমাৰ হিমন্ত মামাই কেইদিন আগত দুখাৰ কথা কৈছিল। কথাষাৰ এটা হ'ল আমাৰ মিয়া মানুহক লৈ কথা কৈছিল আৰু এটা হ'ল আমাৰ অসমীয়া জাতিক লৈ কথা কৈছিল। তো তাৰেই কথা। তো হিমন্ত মামাই কথাষাৰ কোৱাখিনি তো আপোনালোকে শুনাই পাইছে নিশ্চয় কি কৈছিল। তো তাৰে কেইখনমান কথা কওঁ মই। তো একচুৱেলি সেনেকা কথা আমাৰ অসমৰ মুখ্যমন্ত্ৰী যিহেতু হিমন্ত মামাই, একচুৱেলি আমাৰ হিমন্ত মামাই এনেকুৱা কথা ক'ব নালাগিছিল। তো আমাৰ অসমৰ সি এজন মুৰব্বী হয়, সি আমাৰ অসমৰ মুখ্যমন্ত্ৰী CM ছাৰ। তেওঁৰ মুখেদি যদি এনেকুৱা কথা ওলায় তেনেহ'লে আমাৰ সাধাৰণ ৰাইজে কেনেকুৱা কথা ক'ব। তো সেনেকুৱা কথা একচুৱেলি ক'ব নালাগে। তো কথাটো মূল কথা আছিল এইটোৱে, হিমন্ত মামাই মানে কথাটো কৈছিল যে আমাৰ গুৱাহাটীৰ যিমান মিয়া মানুহ আছে তেওঁলোকক ওলাই দি আমাৰ অসমীয়াবিলাকক তাতে দোকান দিয়াৰ কথা কৈ দিছিল। আৰু গাইজ কথাষাৰ কি কৈছিল আপোনালোকে জানে, ফেচবুকত দেখাই পাইছে। তো কথাষাৰ কৈছিল অসমৰ গুৱাহাটীত যিমান মিয়া মানুহ আছে তে মিয়া মানুহ সেইসকল মিয়া মানুহক তাৰমানে আমাৰ গুৱাহাটীৰ পৰা ওলাই দিব আৰু আমাৰ অসমীয়া মানুহবিলাকক সিহঁতক দোকান দিয়াৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। খতম। তো এনেকুৱা একচুৱেলি মন্তব্য হ'ব নালাগে। তে সেইটো কাৰণতে অলপ বেয়া লাগিছে। আৰু আজি এসপ্তাহমান হ'লেইগৈ মানে এইটো নিউজ চলি আছে। তো এতিয়ালৈকে এইটো লৈ বন্ধ হোৱা নাই। একচুৱেলি এনেকুৱা কথা ক'লে কি হয়, মানে আমাৰ অসমত জাতি বহুতে আছে, অকল মিয়া আৰু এছামিছে নহয়, বড়ো ৰাভা কাছাৰী চব মিয়া মানুহ চব অকল খালি মিয়া মানুহ আৰু এছামিছেই নহয়। তো গুৱাহাটীত সকলো ধৰণৰ মানুহে থাকে। তো বাহিৰৰ পৰা মানুহ আহি থাকে। গাইজ একচুৱেলি কথাটো হ'ল কি, মানে একচুৱেলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা মন্তব্য কৰিব নালাগিছিল। কিয় কাৰণে তেওঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ নিচিনা মানুহ যদি এনেকুৱা মন্তব্য কৰে তো সাধাৰণ যিবিলাক মানুহ আছে সেইবিলাক মানুহে মন্তব্য কৰিবলৈ সাহস পায়। কিয় কাৰণে এজন মুখ্যমন্ত্ৰী হৈ পেলাই যদি এনেকুৱা মন্তব্য কৰে তো সাধাৰণ জনতায়ো এনেকুৱা সাহস পায় আৰু পায়ো আছে। এনেকুৱা মন্তব্য কৰিলে পায়ো থাকিব। একচুৱেলি এনেকুৱা মন্তব্য আগলৈকে যাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নকৰে তাৰে আহ্বান জনাওঁ। আৰু কথাটো ইমানেই বেয়া লাগিছে, মানে আজিলৈকে সেই কথাটো শেষ হোৱা নাই। কাৰণ আমাৰ অসমৰ যিবিলাক ডাঙৰ মানুহ আছে সেইসকল মানুহবিলাকে তাৰমানে কি কৰে, এটা কথা ক'ব আৰু জাতিক আন জাতিক ভেদাভেদ কৰি মানে সিহঁতে কণ্ট্ৰভাৰ্চি সৃষ্টি কৰি দিয়ে। একচুৱেলি এনেকুৱা কণ্ট্ৰভাৰ্চি সৃষ্টি কৰিব নালাগে। আৰু সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যে আপোনালোকে আমাক অলপ ৰাইজক জনতাক শান্তত থাকিব দিয়ক। আৰু আপোনালৈ এইখিনি মোৰ কথা। আৰু গাইজ আপোনালোকেও ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আমাৰ ভিডিঅ' যোগেদি আশে পাশে যিবোৰ মানুহ আছে সকলোৱে যাতে ভিডিঅ'টো চাব পাৰে তাৰে কামনা কৰোঁ। আৰু গাইজ আজিৰ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব আৰু
চেনেলত যদি নতুন হৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিব।